Hey guys, মোৰ অন্য এটি ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। আজি গৈ আছো নীলাচল পৰ্বতত থকা ভুবনেশ্বৰী মন্দিৰলৈ। একেবাৰে নীলাচল পৰ্বতৰ একেবাৰে ওপৰত অৱস্থিত এই ভুবনেশ্বৰী মন্দিৰ কামাখ্যা পাহাৰত। বলক ভুবনেশ্বৰী মন্দিৰলৈ যাওঁ আৰু আপোনালোককো দেখাও তাৰে কেনেকুৱা পৰিৱেশ। বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। যেতিয়া আপোনালোকে ভুবনেশ্বৰী মন্দিৰ আহে তেতিয়া হলে ইয়াতে ডাঙৰ শিল এটা পাব। এই শিলটোৰ ওপৰত উঠিলে আপুনি গোটেই গুৱাহাটীখন দেখা পোৱা যাব। ৰব আপোনালোক শিলটোৰ ওপৰত উঠি দেখাই আছো। এয়া চাক, এয়া শিলটোৰ ওপৰত উঠিলে মোৰ পিছফালৰ পৰিৱেশ চাক। গোটেই এইবিলাক গুৱাহাটী, এইবিলাক পাহাৰ। সন্ধিয়া টাইমত ধুনীয়া বতাহ, ইয়াৰ পৰা যাবৰে ইচ্ছা নাযায়। ৰাতিৰ পৰিৱেশটো আৰু বেছি ভাল লাগে। ইয়াৰ পৰা পুৰা তলত লাইটবোৰ তৰা যেন লাগে, ইমান ওপৰৰ পৰা চালে। ভুবনেশ্বৰী মন্দিৰ আহিলে আপোনালোকে ভুবনেশ্বৰী মন্দিৰ যোৱাৰ পথতে এটা জয়গুৰু মন্দিৰ এটা পাব। ইয়াতে ওপৰত বলকচোন যাওঁ। অলপ পাহাৰৰ ওপৰত উঠিব লাগে, মানে ৰাস্তা আছে, চিৰিতে ৰাস্তা হয় এইবিলাক। ইয়াতে ওপৰত জয়গুৰু মন্দিৰ। আহি পালোঁ জয়গুৰু। এইটো মোৰ পিছফালে যে পাথৰটো দেখিছে, এইটোৱে হয়। আৰু অলপ যাব লাগিব। ইয়াতে পূজা পাতল কৰে। এইটো আপোনালোকে ভুবনেশ্বৰী যোৱাৰ পথত পাব। ইয়াৰ পৰাও ধুনীয়া ভিউ দেখা যায়। এতিয়া যাওঁ ভুবনেশ্বৰী মন্দিৰলৈ। এনেকৈ আহি ইয়াতে এটা ভিউ পইণ্ট পাব। ভিউ পইণ্টৰ ওপৰত আহিলে আপোনালোকে এয়া চাওক, ইয়াৰ পৰাও দেখা যায়। এতিয়া যে বাৰিষা টাইম, সেইকাৰণে গোটেই গছ গছনিৰে ভৰি আছে। আৰু এই ভিউ পইণ্টৰ কাষতে সৰু এখন পাৰ্ক এখন আছে। এইখন তাত যাওঁ। ইয়াতে সৰু সৰু ল'ৰা ছোৱালীবিলাকে আহি খেলা ধূলা কৰে। এইখন নতুন কৰি বনাইছে। ময়ো সৰু চলি হৈ চাওঁ এবাৰ। এয়া ইয়াতে গড়, এইটো গড় আমাৰ এশিঙীয়া গড়। তাৰপিছত এয়া এইটো জিৰাফ। সেইফালে হাতী আছে, জিৰাফ, গড়, এনেকুৱা আৰু সেইফালে ব্ৰহ্মপুত্ৰ নদী। ইয়াতে অসমৰ জয়মালা। এইটো বাৰু জয়মালা নহয়, এইটো এনে প্লাইবোৰ্ডৰ হয়। কি ধুনীয়াকৈ সজাই থৈ দিছে ইয়াতে। আৰু এইফালে জিৰাফ আছে। ইয়াতে এটা ভিউ পইণ্ট আছে, ভিউ পইণ্টত যাম বাৰু। ইয়াতে বৃহৎ বৰগাছ। এই ভিউ পইণ্টৰ পৰা ব্ৰহ্মপুত্ৰৰ সেই পাৰত দৃশ্যবোৰ দেখা যায়। এইখন নতুন কৰি বনাই আছে, গেটখন কমপ্লিট হোৱা নাই। মোৰ পিছফালে এইখন গেট নতুন কৰি বনাই আছে। আগতে জাপিৰ গেট এখন আছিল, এতিয়া সেইটো নতুন কৰি বনাই আছে।
ভুবনেশ্বৰী মন্দিৰ আহি পালোঁ। ইয়াতে সাইনবোৰ্ডত লিখা আছে যে মোবাইল এলাও নাই বুলি, চাই লওক আপোনালোকে। এইখনেই হৈছে ভুবনেশ্বৰী মন্দিৰৰ প্ৰৱেশ দুৱাৰ। মন্দিৰৰ পিছফালৰ পৰিৱেশটো আপোনালোকে একবাৰ দেখাওক, ইমান ধুনীয়া দৃশ্য। ৰ'ব দেখাই আছো, এয়ে চাই লওক। সেয়ে আমাৰ উত্তৰ গুৱাহাটী ব্ৰহ্মপুত্ৰ নদী ধোৱা হৈ আছে কাৰণে আপোনালোকে ভাল কৰি হয়তো ধৰিব পৰা নাই। উমানন্দ দেখা পোৱা যায় ইয়াৰ পৰা। মন্দিৰৰ পৰা বাহিৰলৈ ওলাই আহিলোঁ। গাড়ীখন আগলৈ নিয়া নাছিলোঁ, ইয়াতে থৈ গৈছিলোঁ। ইয়াতে ছায়া জেগাত বহুত ৰ'দ দিছে। আজিৰ ভিডিঅ'টো ইমানেই আছিল। ভিডিঅ'টো কেনে পালে সকলোৱে কমেণ্ট কৰি জনাব, লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব। আৰু যদি চেনেলটোত আপোনালোকে নতুনকৈ আহিছে তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি দিব। তেতিয়ালৈ ধন্যবাদ, বাই বাই।